কোৱাচোন মই হোৱাটছএপত ষ্টেটাছ দিম হেল্ল' বন্ধুসকল আমি আছো এতিয়া ইটালীৰ ট্ৰিয়েষ্টে চহৰত ট্ৰিয়েষ্টে আৰু এয়া মই দেখুৱাব গৈ আছো এড্ৰিয়াটিক সাগৰ তো ইয়াতে এইবিলাক জাহাজবিলাক ৰখাই আছে দেখা পাইছে চাগে বহুত ধুনীয়া হয় লোকেশ্যনটো ইয়াতে মাছমৰীয়াবিলাকে চাগে মাছ মাৰিব যায় জাহাজত আৰু লগতে চাগে ট্ৰান্সপৰ্টৰ কামো হয় ইয়াতে পেচেঞ্জাৰ জাহাজো হয় এইবিলাক সৰু সৰু মিনি বট না মানুহে চাগে হেৰিত যায় চাগে সাগৰত তো মানে ইচ্ছা কৰিলে আমিও এখন বুক কৰি ইয়াতে যাব পাৰোঁ আৰু সাগৰৰ ফালে এবাৰ সাহসটো নাই দিয়কচোন এতিয়া বৰ্তমান যোৱাকে আৰু আমাৰ লগত বহুত কিবা কিবি হৈ আছে ভাল কিছুমান হৈছে বহুত বেলেগ বেলেগ ঠাইৰ মানুহ লগ পালোঁ প্ৰায় 20খন দেশৰ ন তানজানিয়া ঘানা পাকিস্তান ইউক্ৰেইন দেন আৰ্জেণ্টিনা আৰু আমিতো আছোঁৱেই ইণ্ডিয়া আৰু ইণ্ডিয়াৰো আমি হ'ল অসমৰ পৰা দুজনী আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আকৌ আৰু এজনী লগ পালোঁ আমি ইণ্ডিয়াৰে আৰু বাংলাদেশীও আছে চববিলাক লগ হৈ বহুত শ্ৰীলংকাৰো আছে বহুত ইণ্টাৰেকশ্যন হ'ল বহুত কথা পাতিলোঁ বাৰু যি কি নহওক এতিয়া মই লোকেশ্যনটো দেখুৱাব গৈছোঁ কাৰণ বহুত ধুনীয়া মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেইকাৰণে মোৰ ভিডিঅ' এইবাৰ বহুত ডাঙৰ ন এইটো বহুত ডাঙৰ ঘাটটো বহুত ডাঙৰ হয় একচুৱেলি আৰু এইখন পাহাৰ আছে ওচৰতে আৰু সৌটো হ'ল আমাৰ বিল্ডিংটো ICTP গেষ্ট হাউচটো তাৰ পৰা আমি ধুনীয়া উপভোগ কৰি থাকিব পাৰোঁ ইয়াৰে লোকেশ্যনবিলাক বাইদেউ ইয়াৰ আৰ্কিটেকচাৰবিলাক বহুত ধুনীয়া হয় তেওঁলোকে নিজৰ ট্ৰেডিশ্যনটো সদায় ছেভ কৰি ৰাখিব বিচাৰে আমি আৰু ইয়াতে বাহিৰত যাব নোৱাৰোঁ ইয়াতে লিখা আছে ইয়াৰ পৰা আৰু আমি সেইফালে যোৱাটো বন্ধ হ'ব আমি ইয়াৰ পৰা ৰিটাৰ্ণ গৈ আছোঁ বৰ্তমান মোৰ এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় ডাইৰেক্টলি সাগৰৰ পাৰত থিয় হৈ এনেকুৱা দৃশ্য এটা উপভোগ কৰাটো বহুত ভাল লাগি আছে বহুত এক্সাইটেড হৈ আছোঁ আৰু ফটো কেইটামান উঠি লওঁ ৰ'ব এতিয়া বাই বাই কৰে চেল্ফি ষ্টিকটো নাজানো চাৰ্জাৰডালৰ কথা নুসুধিলোৱে নহয় এইটো চাৰ্জাৰ পইণ্ট নেকি হেৰি মোবাইল চাৰ্জাৰ দিব পাৰে নেকি ভিডিঅ' এটা বনাম বুলি চেল্ফি ষ্টিক এডাল কিনি ল'লোঁ ইটালীৰ ৰোমত চেল্ফি ষ্টিক কিনি ল'লোঁ আৰু সেইটো উইথ ডিছকাউণ্ট ল'লে 13 ইউৰো চাগে আমাৰ তাতে 500 মানত পাই গ'লোঁ হয় ইয়াতে অলপ বেছি খৰচ হ'ল বাইদেউ মই চেল্ফি ষ্টিকটো কিনিলোঁ কিন্তু চাৰ্জ কেনেকৈ দিয়ে নাজানো কোনোবাই জানে যদি মোক কমেণ্ট কৰি কৈ দিবচোন আমাৰ লগত বহুত বেয়া কিছুমান ঘটনা হৈ আছে আমি জাষ্ট আহি পাইছোঁ যোৱাকালি ৰাতিপুৱা এনেকৈ এবাৰ ফোনটো ডেড হৈ থাকিলে বেটাৰীটো গ'ল চাগে ছুইচ অফ হৈ থাকে তাৰ মাজতো আৰু উপভোগ কৰিব লাগিব ভাল বেয়া থাকে কিছুমান কি হ'ল এইখন লৰি থাকে এইখন লৰি থাকে যাব নোৱাৰি ন এতিয়া এইবাৰ পইচা দি সোমাব লাগে চাগে জাহাজত উঠিলে ইয়াতে টিকট কাটিব লাগে চাগে এবাৰ উঠিও নেকি 2 দিনমান পিছত আজিতো নোৱাৰো চাই লওঁ আৰু 2 দিনমান পিছত কোনোবা একেলগে যোৱা মানুহ পালে বেছি ভাল আছিলে সুধি চাম তাক তাক মানে
সেইটো ফালে যাব পাৰি নেকি সেইটো ফালে যাওঁ আমি। হয় না এতিয়া ফটো ভাল হ'লে কিন্তু ঠাণ্ডা লাগিছে ইমান। মাকে ইমানটো ঠাণ্ডা নাই বুলি কৈছিলো, নাছিলো তেতিয়া ঠাণ্ডা, এতিয়া ভিতৰত ঠাণ্ডা নাছিলে। আমাৰ ৰুমটো দেখুৱালো এবাৰ আৰু ভিডিঅ' কল কৰো ৰ এইখিনি বহুত মানুহ আছে নহয় ঘৰত, চবকে কিমান দেখুৱাই থাকিম। সেইটো হৈছে ভিডিঅ' কৰা, ডাইৰেক্ট ভিডিঅ' পঠাই দিলে হ'ল। ইমান ধুনীয়া ভিডিঅ' আহিছে ন, বহুত ধুনীয়া ভিডিঅ' আহিছে। মোৰ মানে ফোনটো বেয়া হ'লে বৰ দুখ লাগে, ফটো ইমান ভাল আহে ন। এটা যে কবিতা আছিলে সাগৰ দেখিছা, মনত আছে নে? কওকচোন 2 লাইন মান। তেনেকে মনত নাই, কিবা সাগৰ মোৰ জাষ্ট দেখিছা। কবিতাটোৰ নামটো মনত আছে। এইবুলি চেলফি ষ্টিকটো কিনি বহুত ভাল কাম কৰিলো দে, নহ'লে আমাৰ এখন ভালকে ফটোও ল'ব নোৱাৰিলো হয়। এতিয়া আমি গৈ আছো ৰিটাৰ্ণ, বাছত নাযাওঁ বাৰু, খোজকাঢ়িয়ে যাম ওচৰতে আমাৰ গেষ্ট হাউচত। তো ৰিটাৰ্ণ গৈ ক্লাছ আছে আমাৰ 9টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। আজি 9টা নে 9:30? 9 চ' 9:30ত আমাৰ ক্লাছ আছে। বাকী ক্লাছ কৰি আকৌ যদি ইভিনিং টাইম আকৌ আহিম আকৌ। লোকেশ্যনটো ইমান ধুনীয়া, ইয়াতে থাকিব মন গৈছে, চাই থাকিব মন গৈছে। বাই বাই।